পুৰা ডাউন হৈ গ'ল মানে তথাপিও আৰু খাই বৈ জীয়াইতো থাকিবই লাগিব গতিকে কাম কৰি আছোঁ আৰু এইফালে মাছটো লাগিলে আমাৰ খানা বনোৱাত এইফালে পাকত আজি মাছটো সোমাই গৈছে মই ৰান্ধনি হৈছোঁ আজি ৰান্ধনি ন গা পা ধুলিয়ে বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভাল আছে মোৰ ভাল আৰু আজি এইফালে চব একদম ফেক্টৰীৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু কিবা কিবি দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ বহুত দিন মানে ফেক্টৰীৰ পৰা ভিডিঅ' দিয়া নাই গতিকে আজি ফেক্টৰীৰ পৰা আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিম আৰু ৰাতিপুৱা এইফালে চাওক সূৰ্য দেৱতা যিভাগে ওলাইছে নহয় মাই গড এতিয়া 8টা বাজিছে একদম ৰ'দ ক'বই নালাগে আৰু একদম টিকা ফটা ৰ'দ আৰু চাগে আৰু এতিয়াতো ৰ'দ হ'লেওতো কাম কৰিবই লাগিব এইফালে চাওক যোৱাকালি এইখিনি একদম ধুনীয়াকৈ যোৱাকালি ফিটিং কৰি ৰেডি কৰি থকা আছে চব এতিয়া পেকিং হৈ আছে আমাৰ এইফালে গোটেইখন ৰাইচ লাগি আছে সকলো লাগি আছে পূৰা মজাকৈ একদম পূৰা পেকিং তাৰমানে আৰু এইফালে আমাৰ ছাৰ এটা কিবা এটা মলি আছে ন কি বনাইছে এইটো দাদা খৈনি বনাইছে আৰু এইফালে একদম গোটেইকেইটা লাগি আছে আৰু গৰম হ'লেও উপায় নাই আৰু মানে কি ক'বা উপায় নাই কামটো কৰিবই লাগিব গতিকে একদম মানে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে চাওকচোন এনেকুৱা গৰমত আৰু এইফালে চাওক গোটেই টিঙৰ মানে দেখিছে নহয় গোটেই ঘৰটো টিঙৰ অকল এইখন দুখন ফেন দিছে আমাৰ ইয়াত এখন আৰু সেই আগৰখন দেখিছে নহয় এইখনটো লাহে লাহে গৈ উপায় নাই আৰু কি কৰিব আৰু গৰম হ'লেও কাম কৰি দিছোঁ আৰু ভিডিঅ'টো চাই থাকিব কি দেখাব পাৰোঁ নাজানো সদায় নাই একেখিনি কিমান দেখাম তথাপিও কিবা দেখাবলৈ চেষ্টা কৰিম আৰু আলমাৰীকেইটা ধুনীয়াকৈ ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ আৰু এইটো চাওক এইটো ব্লু কালাৰ আৰু এইফালে এইটো দেখিছে ন আলমাৰী বেছি ওখ আলমাৰী নহয় এইটো 5.5 ফুট আছে একদম ধুনীয়া আৰু চাইজটো আৰু আপোনালোকে এইফালে শ্ব'কেছ হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু নিজৰ কিবা কিবি থ'ব পাৰিব আৰু ধুনীয়াকৈ এইটো আমাৰ মানে M চিৰিজৰ হয় গোটেইকেইটা M15 বুলি মানে এইটো মডেলটোক কোৱা হয় M চিৰিজতো গতিকে M15 বুলি নাম দিছে আৰু চবৰে প্ৰতিটো প্ৰডাক্টৰে এটা এটা নাম আছে গতিকে এইটো M14 যেনেকৈ এইটো সম্পূৰ্ণ গ্লাছ আছে গোটেইটো আৰু এইটো ভাল লাগিছে আৰু তথাপিও এইফালে চাওক তলত একদম ধুনীয়াকৈ দুটা খাপ আছে দেখিছে নহয় খুব ধুনীয়া আৰু ওপৰটো চাওক ধুনীয়াকৈ একদম আলমাৰী শ্ব'কেছ টাইপত মানে ওপৰটো একদম খুব ধুনীয়া হয় এইটোৱে আৰু এইখিনি মানে যোৱাকালি একদম ধুনীয়াকৈ ফিটিং কৰা হৈছিলে আজি ৰেডি হৈ গ'ল মানে টাইম লাগে অলপ সেইকাৰণে ৰেডি হৈ গ'ল আজি গোটেইখিনি এতিয়া পেকিং কৰি আছে আৰু গোটেইকেইটাই আৰু যদি নতুন কিবা প্ৰডাক্ট বনাওঁ তেতিয়া ধুনীয়াকৈ দেখাম বাৰু A few moments later আৰু এইফালে দুপৰীয়া ভাত খাই আহি মেলি মানে এইফালে চাওক আকৌ ফেক্টৰীৰ ভিতৰতে সোমালোহি এতিয়া 2টা বাজিলে আৰু এইকেইটা আলমাৰী মানে ৰাতিপুৱাকেইটা পেকিং কৰিও এইকেইটা ফিটিং কৰি থকা হৈছিলে আমি মানে ফিটিং কৰোঁতে দেখাব নোৱাৰিলোঁ বাৰু এতিয়া আৰু এইফালে প্ৰদীপদাৰ একদম ধুনীয়াকৈ লাগি আছে চাওক কি ধুনীয়া ধুনীয়া কালাৰ এইটো ব্ৰাউন কালাৰ দেখিছে নহয় আগতে দেখুৱাইছোঁ চাগে তথাপিও আজি দেখাই দিছোঁ আকৌ এবাৰ দেখাই দিছোঁ আৰু এইটো এটা দেখিছে নহয় আপোনালোকক দেখাইছিলোঁ এইটো হয় RB চিৰিজৰ গোটেইকেইটা এইটো RB10 বুলি কয় একদম ড্ৰেছিং আছে ভিতৰত আপোনালোকে মোৰ এনেকুৱা ভিডিঅ' বহুতকেইটা আছে চালে গম পাব প্ৰতিটো প্ৰডাক্টৰে ভিডিঅ' দিয়া আছে আৰু এইফালে চাওক গোটেইখিনি লাইন লগাই লৈছে এইফালে M14 ৰাতিপুৱা দেখাইছিলোঁ যে M চিৰিজৰ কেইটামান প্ৰডাক্ট আৰু এইফালে মাছটো আহি মেলি মানে একদম বহি ফোনত কথা পাতি আছে আৰু এইফালে লগৰ গোটেইখিনি আহিলে আৰু এতিয়া গোটেইখিনি কাম কৰিব এতিয়া 2টা বাজিলে তো গতিকে কাম আৰম্ভ হ'ব এতিয়া ধুনীয়াকৈ আৰু মানে আজিলৈকে আপোনালোকক মই আলনাখিনি দেখুওৱা নাছিলোঁ আমাৰ এইখিনি চাওক বিভিন্ন ধৰণৰ কালাৰ পাব ৱাটাৰ ব্লু আছে মেৰুন আছে ব্লু আছে পিংক আছে গোটেই দেখিছে না আলনাখিনি কেনেকৈ পেকিং কৰা হয় মানে ফিটিং কৰা নহয় মানে ফিটিং কৰা এতিয়া দেখাব নোৱাৰিম মানে প্ৰতিটো বস্তু মানে এনেকৈ ফল্ডিং ছিষ্টেমতে মানে পেকিং হৈ যাব গোটেইখিনি এইফালে দেখিছেনে ষ্টিকখিনি মানে ধুনীয়াকৈ মাজত সোমাই থাকিব ধুনীয়াকৈ মই কেতিয়াবা এদিন দেখাম আপোনালোকক ধুনীয়াকৈ কেনেকৈ মানে ফিটিং কৰা হয় ধুনীয়াকৈ একেবাৰে চিম্পুল আছে ফিটিং কৰিবলৈ একেবাৰে উজু আৰু এইফালে দেখিছেনে আলনাবিলাক গোটেইখিনি এনেকৈ মানে ধুনীয়াকৈ কাৰ্টুনত পেক হ'ব আৰু গোটেইখিনি কাম লাগিব এতিয়া ডাইৰেক্ট আহি মেলি A few moments later আৰু এতিয়া মানে দিনটো কাম কৰাৰ পিছত মানে এতিয়া ৰুমত পাইছোঁহি আৰু এতিয়া 8টা বাজি পাৰ হ'ল গতিকে ৰুমত পালোহি এতিয়া আজি যিটো গৰম দিছে সঁচাকৈ বহুত কষ্ট পালে আজি কি ক'ম আৰু চবেই পাইছে বাৰু অকল মই বুলি নহয় যিটো গৰম দিছে হয় নাই সকলোৱে গম পাইছে যিটো গৰম দিছে মানে একদম থাকিব নোৱাৰি কাম কৰি এতিয়া চাওকচোন একদম এনাৰ্জি পূৰা ডাউন হৈ গ'ল মানে তথাপিও আৰু খাই বৈ জীয়াইতো থাকিবই লাগিব গতিকে কাম কৰি আছোঁ আৰু এইফালে মাছটো লাগিলে আমাৰ খানা বনোৱাত এইফালে পাকত আজি মাছটো সোমাই গৈছে মই ৰান্ধনি হৈছোঁ আজি ৰান্ধনি ন গা পা ধুলিয়ে এই এতিয়া ধুনীয়াকৈ লাগি আছে আৰু এতিয়া ময়ো গা পা ধুই ল'ব লাগিব ফ্ৰেছ হৈ ল'ম ই মানে প্ৰথমতে ফ্ৰেছ হৈছে মানে ই ভাত চাত বনাবতো আৰু সৰুকৈ আজি মানে ভিডিঅ'তে আপোনাৰ লগত
আপোনালোকৰ আগত সৰুকৈ ভিডিঅ' এটা আজি আগবঢ়ালোঁ কেনেকুৱা পালে একদম ভিডিঅ'টো চাই কমেণ্টত জনাব আৰু আপোনালোকৰ কিন্তু বহুত ভাল ভাল কমেণ্ট আহি থাকে গতিকে বহুত ভাল লাগে এনেকৈ সহায় কৰি যাব সকলোৱে আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ আজিলৈ বাই বাই